শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় অধিৱেশনলৈ পদবজ্ৰী যাত্ৰা কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ বেলগুৰি গাঁৱৰ বাপ আই মাতৃসকল। তেজপুৰৰ ধলাই বিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত 6, 7 আৰু 8 ফেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনলৈ পদবজ্ৰী যাত্ৰা কৰিছে কাৰ্বি আংলং জিলা হাওৰাঘাট বেলগুৰি গাঁৱৰ বাপ আই মাতৃসকল। ক্ৰমে পবিত্ৰ পাটৰ, মামণি পাটৰ, মীনা বৰা, ববিতা ডেকাকে প্ৰমুখ্য কৰি পাৰখোৱাৰ জিনা বৰাই যাত্ৰা কৰে এই পদপথত। দেওবাৰে পুৱা 6 বজাত বেলগুৰি প্ৰাথমিক শাখাৰ নামঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰি প্ৰায় 150 কিলোমিটাৰ খোজকাঢ়ি অধিৱেশনস্থলীত উপস্থিত হ'বলৈ প্ৰস্তুতি অব্যাহত ৰাখে বাপ বান্ধৱ আই মাতৃসকলে। যাত্ৰাপথত সন্মুখীন হ'ব লগা সম্ভাৱ্য যিকোনো বিপদ আপদৰ লগতে ৰাতি থকা ব্যৱস্থাৰ বাবে ৰাইজৰ সহায় সহযোগিতা একান্তভাৱে কামনা কৰে যাত্ৰীসকলে। হৰি নামৰ ধ্বনিৰে বিশ্ব শান্তি কামনা কৰি এনেদৰে যাত্ৰা কৰিবলৈ পাই অত্যন্ত সুখী বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে তেওঁলোকে। কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘ আজি জামুগুৰি হাটত 95 সংখ্যক অধিৱেশন ভাগ আগন্তুক 6, 7, 8 তাৰিখে অনুষ্ঠিত হ'ব। এই মৰ্মে শ্ৰীমন্ত শংকৰদেৱ সংঘ কাৰ্বি আংলং জিলা শাখাৰ অন্তৰ্গত হাওৰাঘাট আঞ্চলিক শাখাৰ অন্তৰ্গত এই বেলগুৰি প্ৰাথমিক শাখাৰ এগৰাকী বাপ আৰু 5 গৰাকী আই পদবজ্ৰেই আমাৰ অধিৱেশনলৈ বুলি যাত্ৰা কৰিবলৈ ওলাইছে। এই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ বেলগুৰি প্ৰাথমিক শাখাৰ পৰা আমি এখেতসকলক শুভেচ্ছা আৰু কৃতজ্ঞতা আগবঢ়াইছোঁ আৰু ভালে কুশলে যেন সেই অধিৱেশনৰ স্থলীত উপস্থিত হৈ গৈ আকৌ অধিৱেশনৰ স্থলীৰ পৰা আমাৰ আকৌ প্ৰাথমিকৰ নিজা নিজাৰ গৃহত যেন প্ৰৱেশ কৰেহি। প্ৰভু ভগৱন্তই এখেতসকলক কৃপা কৰক, মংগল কৰক। এইখিনি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ বেলগুৰি প্ৰাথমিক শাখাৰ পৰা এখেতসকলক আমি আগুৱাই পঠিয়াইছোঁ। প্ৰভু ভগৱন্তৰ কৃপা বিচাৰি, প্ৰভু ভগৱন্তৰ চৰণ চিন্তি এখেতসকলে সুকলমে যেন সেই অনুষ্ঠানত উপস্থিত হয়, তাৰ কাৰণে এখেতসকলক আমি বেলগুৰি প্ৰাথমিক শাখাৰ পৰা ধন্যবাদ আৰু কৃপা সমস্ত আগবঢ়াইছোঁ। আৰু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ আমি বিত্ত সমিতিৰ সভাপতি বীৰেন বৰা আৰু আমাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘ কাৰ্বি আংলং জিলা শাখাৰ এই প্ৰভাত শইকীয়া বাপ সম্পাদক উপস্থিত আছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ কাৰ্বি আংলং জিলা শাখাৰ উপসভাপতি আমাৰ জ্যোতি বৰা উপস্থিত আছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলাৰ এই সংস্কৃতি শাখাৰ সম্পাদক বাপ পবিত্ৰ পাটৰৰ নেতৃত্বত আজি এই সংগী বাপসকলে সেই আমাৰ অনুষ্ঠানলৈ পদবজ্ৰে আগবাঢ়িবৰ কাৰণে আগবাঢ়িছে। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণা কৰ যা কেৰি নাহি কেও পাম তু হাৰি চৰণ কৰেনো শত কোটি বাৰে ককৰোহো প্ৰণাম, বাৰে ককৰোহো প্ৰণাম। কৃষ্ণ জয় জয়তে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ কাৰ্বি আংলং জিলা শাখাৰ বীৰেন বৰা বাপ আমাৰ মাজত উপস্থিত আছে, কাৰ্বি আংলং জিলা শাখাৰ সম্পাদক বাপ আমাৰ মাজত আছে, উপসভাপতি বাপ জ্যোতি বৰা বাপ আমাৰ মাজত আছে। গতিকে তেখেতসকলৰ আমি আশীৰ্বাদ লৈ আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 95 সংখ্যক বাৰ্ষিক অধিৱেশন ধলাই বিল জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আমি পদযাত্ৰাৰে আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। তেখেতসকলৰ যি আমাক আশীষ প্ৰদান কৰিছে, এই আশীষ প্ৰদান লৈ আমি আজি 5 দিনীয়া যি আমি 1 তাৰিখৰ পৰা আমি 5 তাৰিখে উপনীত হ'বলৈ আমি এটা চেষ্টা চলাই আছোঁ। গতিকে গুৰুজনাই যাতে আমাক কৃপা কৰে আৰু ভকতসকলেও আমাক এই কৃপাৰ দ্বাৰাই আমি যাতে তাত আমি উপস্থিত হ'ব পাৰোঁ, আমি তাৰে কামনা কৰি আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মিডিয়াৰ যোগে আমি এটা কথা অৱগত কৰিবলৈ ওলাইছোঁ ৰাইজলৈ, যাতে আমি যিখিনি ঠাইত আমি ৰ'ম তাত যাতে আমাৰ ভকত বৈষ্ণৱে আমাৰ থকা কৰাৰ কাৰণে সুবিধাকণ কৰি দিয়ে, তাৰ কাৰণে আমি তেখেতসকললৈ এই মিডিয়াৰ যোগে আমি সেৱা নিবেদন কৰিছোঁ। জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ জয়, জয় কাৰ্বি আংলং জিলা শাখাৰ জয়, জয় বেলগুৰি প্ৰাথমিক শাখাৰ কৃষ্ণ হৰি ৰাম।